নমস্কাৰ, মই ডক্টৰ মাধুৰ্যমন বৰা মোৰ ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোৰ আপোনাৰ বিষয়বস্তু হৈছে চকুৰ পতা ফুলা। বিশেষকৈ আপোনাৰ চকুৰ বাহিৰত বা ভিতৰত যি ধৰণৰ ৰোগ হয়, এই সকলোবোৰ ৰোগ নাইকিয়া কৰিবলৈ এই মেডিচিনটো আপোনাৰ ইউজ কৰা হয়। বিশেষকৈ আপোনাৰ চকুৰ পতা ফুলিছে বা পতাৰ ৰঙা পৰি গৈছে, চকুত যদি আপুনি মেলিব পৰা নাই, চকু ফুলি যোৱাৰ লগতে আপোনাৰ কি হয়, অনবৰতে চকুটো বিষ হৈ থাকে আৰু চকুত এক প্ৰকাৰ আপোনাৰ কুটকুটনি হয় বা আপোনাৰ খজুৱাই বা পিৰপিৰাই থাকে। আকৌ আপোনাৰ যদি চকুকেইটা মুদি দিয়া হয়, তেতিয়াও চকুকেইটা জুয়ে পৰা নিচিনা আপোনাৰ অনুভৱ হয়। ইয়াৰ উপৰিও আপোনাৰ কিছুমান ৰোগীক দেখা যায় যে চকুৰ কোণৰ পৰা আপোনাৰ পুজ সদৃশ পদাৰ্থ ওলাই থাকে। আৰু এনেবোৰ লক্ষণৰ ওপৰতে ভিত্তি কৰি আপোনালোকৰ মাজত মই আজি 3টা মেডিচিনৰ বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। আপোনাৰ যদি চকুৰ ওপৰৰ পতা যদি আপোনাৰ ফুলিছে, তেতিয়াহ'লে আপুনি কেলিকাৰ্প মেডিচিনটো ইউজ কৰিব আৰু এই কেলিকাৰ্প মেডিচিনটো আপোনাৰ 30 পটেঞ্চি ইউজ কৰিব। এইটো দিনে দুটোপালকৈ দিনটোত 3বাৰ খাব। আৰু ইয়াৰ 2 নম্বৰ মেডিচিনটো হৈছে আপোনাৰ যদি চকুৰ পতা তলফালে ফুলিছে, তেতিয়া আপুনি এপিচমেল ব্যৱহাৰ কৰিব, এপিচমেল 30। এই মেডিচিনটো আপোনাৰ দুটোপালকৈ দিনটোত 3বাৰ খাব। 3 নম্বৰ মেডিচিনটো হৈছে যদি আপোনাৰ চকুৰ চাৰিওফালে ফুলিছে, তেন্তে আপুনি ফচফৰাছ 30 ব্যৱহাৰ কৰিব আৰু এই মেডিচিনটো আপোনাৰ দুটোপালকৈ দিনটোত 3বাৰ খাব। মোৰ যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।